हेलो एवरीवन আজি মই পপিয়ে আপোনালোকৰ ওচৰলৈ কণীৰ কিমাৰ ৰেচিপিটো লৈ আহিছো আৰু আশা কৰো ৰেচিপিটো বহুতেই ভাল পাব আৰু খায়ো টেস্টি লাগে তো বলক প্ৰথমে ইয়া মই তিনিটা বইল কণী লৈছো আৰু এইফালে বিলাহী পিয়াজ জলকীয়া কাটি লৈছো ইয়া নহৰু আৰু তেজপাত আৰু জলকীয়া শুকান আৰু এইফালে কণী লৈছো তিনিটা বইল নকৰাকৈ আৰু এইফালে মছলা লৈছো হালধি নিমখ ৰেড চিলি জিৰা গুড়ি আৰু ধনিয়া এখিনিয়ে প্ৰয়োজন তো কণীটো ভাঙি লৈছো আমি এনেদৰে চাওক আৰু এইফালে বইল কণীকেইটা আমি এনেদৰে কাটি লৈছো এনেদৰে আপোনালোকে ফালি ল'ব আৰু ইয়াতে অকমান নিমখ আৰু হালধি আমি এনেদৰে খুটি দিছো আনফালে ইয়া চাওক কেৰাহীত আমি তেল দিছো আৰু তেজপাত শুকান জলকীয়া পিয়াজ গোটেই মছলাখিনি ইয়াতে দি দিছো চাওক আৰু এইখিনি আমি এতিয়া ভাজি লম বিলাহীখিনিৰ সৈতে আৰু এইখিনি অলপমান ভালদৰে সিজিব লাগিব যাতে গলি যায় বিলাহীখিনি আৰু অকমান নিমখ দি দিব ইয়াতে তেতিয়াহে সোনকালে গলিব বস্তুটো এ চাওক আৰু এতিয়া দিছো আমি মছলাখিনি ধনিয়া জিৰা গুড়ি ৰেড চিলি গোটাইখিনিয়ে ইয়াতে দি দিছো মছলা আৰু এতিয়া আমি এইখিনি ভালদৰে ভাজি দিম এতিয়া আমি ভাঙি লোৱা কণীকেইটা ইয়াতে দি দিছো চাওক আৰু এতিয়া আমি এইখিনি ভাজি লম ফ্ৰেন্ডস ৰেচিপিটো একেবাৰে টেস্টি লাগে আৰু কম টাইমো লাগে এতিয়া আমি কাটি লোৱা এয়া কণী কেইটা ইয়াতে দি দিছো চাওক আৰু এইখিনি এতিয়া আমি ভাজিম একেবাৰে কম টাইম লাগে আৰু টেস্টিটো বহুতে খালে খাই থাকিবলৈ মন যায় এয়া চাওক ৰেডি আমাৰ কণীৰ কিমা আৰু আপোনালোকে কেতিয়াবা ঘৰত ট্ৰাই কৰিব আৰু কমেন্টত জনাব কেনেকুৱা লাগিছে ৰেচিপিটো আৰু সাবস্ক্ৰাইবটো কৰি দিব যদিহে কৰা নাই শেয়াৰ কৰিব লাইক কৰিব আজিলৈ ইমানে বাই বাই